বৰ্তমান সৰ্বত্ৰে চৰ্চিত এটা বিষয় হৈছে দীঘলী পুখুৰী। এই দীঘলী পুখুৰীৰ ইতিহাস আপোনালোকে জানেনে? নাজানে যদি আহক আজি দীঘলী পুখুৰীৰ ইতিহাসৰ কিছু কথা আমি জানি লওঁ। দীঘলী পুখুৰী মহাভাৰতৰ দিনৰে। ই অসমৰ আটাইতকৈ পুৰণি পুখুৰী বুলি জনা যায়। প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটি সুঁতি খান্দি সৃষ্টি কৰিছিল এই দীঘলী পুখুৰী। ভগদত্তৰ জীয়ৰী দীঘলী নামত এই পুখুৰীটো খন্দা হোৱা বুলি কোৱা হয়। প্ৰবাদ অনুসৰি ব্ৰহ্মপুত্ৰৰ মূল নদীৰ সৈতে এটা সুঁতিৰে দীঘলী পুখুৰী সংযুক্ত হৈ আছিল। কামৰূপ আৰু কমতা ৰজাসকলে যুদ্ধৰ বাবে ব্যৱহাৰ কৰিছিল এই দীঘলী পুখুৰী। কিছুমান তথ্যত পোৱা যায় যে চৰাবিলৰ বৰ্তমান মেঘদূত চিনেমা হলৰ ওচৰৰ লগত দীঘলী পুখুৰী সংযোগ হৈ একোটা জলধাৰ ব্ৰহ্মপুত্ৰত পৰিছিল। আনহাতে চৰাবিল তেতিয়া মৰা ভৰলুৰে সংযোগ হৈ আছিল।